নমস্কাৰ সকলোকে কেনেকুৱা চবৰে আজি বলক অলপ ফুৰি আহোঁ বহুত দিন ঘৰত থাকি থাকি আমনিও লাগিছে গতিকে এনেই টাউনখনকে ফুৰি আহোঁ বলক গোলাঘাট হয় বন্ধুসকল প্ৰথম অৱস্থাত আহিলোঁ আমাৰ গোলাঘাটৰ জেনেৰেল ফিল্ডত যিহেতু গোলাঘাটে মোৰ চহৰ ইয়াতে জন্ম ইয়াতে থাকা ইয়াতে প্ৰথমতে কৰিলোঁ বিহুৰ কি পাতিছে তেন্তে চাহ আজি কি হ'ব গতিকে বন্ধুসকল আজি হৈছে ইংৰাজী 20 এপ্ৰিল 2022 চন আৰু আমাৰ জেনেৰেল ফিল্ডত সুইট ডিছ প্ৰতিযোগিতা চালাডৰ প্ৰতিযোগিতা আৰু লগতে পুষ্পসজ্জা প্ৰতিযোগিতা মানে ফুল ফ্লাৱাৰ ডেকৰেশ্যন তিনিটা হৈছে গতিকে ষ্টেজত সজাই থৈছে তিনিটা বস্তু এই চাওঁ বলক কোন স্কুলত পঢ়া কোন স্কুলত হয় নি কিমান দূৰ আৰু এয়া বৰ্তমান হৈ আছে সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান আৰু লগতে এয়া আৰম্ভ হৈছে জেং বিহু প্ৰতিযোগিতা
ঘৰৰ কামে বনে আছে মোৰে তুলি ঐ আমি যাওঁ ধেমালি এৰি যাওঁ গধূলি যোৱাগৈ লগৰী বাট নাথাকিবা ৰৈ বাট নাথাকিবা ৰৈ সেই কোনোবা শত্ৰুৱে দেখিব লাগিলে ঘৰতে দিবগৈ কৈ মাকন ঘৰতে দিবগৈ কৈ আমাৰ কুকুৰাৰ চাৰ্জাৰী চলি আছে, সেইটোকে দেখুৱাইছোঁ চাওক। এই আমাৰ কণী কুকুৰাকেইটা আঁতৰাই আছে, তাৰপৰা পোৱালি উলিয়াই আছে। সেই দুটা উলিয়ালে। এইটো শুকাই গৈছে, শুকাই যোৱাৰ কাৰণে এই বস্তুটি যদি কৰা নহয় ই এনেকৈ ভিতৰতে মৰি থাকিব। 2-3টা পোৱালি তেনেকৈ মৰিলে। সেইকাৰণে এতিয়া মই এই পদ্ধতিৰে এৰুৱাই তাক মানে ছাকচেছ কৰিব বিচাৰিছোঁ আৰু ওলাব একেবাৰে শুকোৱা নাই। এই হাত ভৰি চলাইছে ন, সেইটো নহয়, এইটো এই ওলাই গ'ল। কুকুৰাকেইটা গুচাই দি দে ইয়াৰ অকণ জোৰ আছে। থাকিব